তোমাক আৰু মোক সৰুৰে পৰাই এটা কথা শিকোৱা হৈছে, প্ৰতিখন যুঁজ জিকিব লাগে। কিন্তু আজি অহা ৬০ ছেকেণ্ডত মই তোমাৰ এই ধাৰণাটো ভুল প্ৰমাণ কৰি দেখুৱাম। এটা ঈগল আৰু এটা সাপৰ মাজত যুঁজ লাগিল। সাপটোৱে বাৰে বাৰে তাক উচুটাই থাকে। সাহস আছে যদি যুঁজ। কেইবা ঘণ্টা ধৰি যুঁজখন চলিল। শেষত ঈগলটোৱে জিকিলে, সাপটোৱে মৰি থাকিল। কিন্তু যেতিয়া সি ঈগলটো তাৰ বাটলৈ ঘূৰি আহিল, তেতিয়া দেখিলে যে তাৰ কণীকেইটা নাই। যিটো বস্তু তাৰ বাবে আটাইতকৈ বেছি মূল্যৱান আছিল, সি হেৰুৱাই পেলাইছিল। হয়, সি যুঁজখন জিকিলে, কিন্তু তাৰ জীৱনৰ আটাইতকৈ ডাঙৰ বস্তুটো হাৰিলে। ভাই, জীৱনত প্ৰতিখন যুঁজ জিকাটো জৰুৰী নহয়। জীৱনত কোনখন যুঁজ কৰিব লাগে সেইটো বুজাটোও জৰুৰী। কেতিয়াবা আমি অকাৰণতে যুঁজত লাগিব। মানুহক উত্তৰ দিয়া, নিজৰ খং প্ৰমাণ কৰা, আৰু যেতিয়া জিকো তেতিয়া অনুভৱ হয় এইটো যুঁজ কৰিবলগীয়া নাছিলে। সেয়েহে পিছলৈ কাৰোবাৰ লগত ভেটাভেটি হোৱাৰ আগতে কেৱল এটা কথা ভাবি ল'বা, এই যুঁজখন সঁচাকৈ কৰিবলগীয়া নে? যদি বুজি পালা তেন্তে কমেণ্টত লিখা য়েছ আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰা, কাৰণ হয়তো আজি কাৰোবাৰ চকু খুলিব পাৰে।